গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলো ভালেই আছে। বহুত দিনৰ পৰা ৰৈ থকা কৰ্মভাগ আজি হ'বলৈ ওলাইছে। সেইবাবে বা আৰু মই আগফালে ৰৈ ভকতক ভৰি ধৰাবৰ কাৰণে বহি আছোঁ। আনফালে ভিতৰৰ কামখিনিও ভকতসকলে কৰি গৈ আছে। ইফালে পাঠকীসকল আহি পালেহি। সেইকাৰণে দেউতা, মই, বা, বৰ্তা আৰু ওচৰৰ সকলোৱে তেওঁলোকক আগবঢ়াই নিব আহিছে। এইফালে গাঁৱৰ গোপিনীসকল চাহ দিয়াত ব্যস্ত, লগতে আলহীসকলো আহিছে। বা, মই, বৰমা, খুৰী সকলো কামত ব্যস্ত হৈ পৰিছোঁ। ঘৰৰ থাপনা ভাগনো কেনেকৈ এৰি থৈ যাওঁ? এয়া আমাৰ ঘৰৰ থাপনা। বৰ্তমানলৈকে ব্যাখ্যা আৰম্ভ হোৱা নাই। তাৰ আগত কৰিবলগীয়া কামখিনি তেওঁলোকে কৰি গৈ আছে আৰু আমি দূৰৰ পৰা তেওঁলোকক চাই আছোঁ। বৰ্তমান নাম শেষ হ'ল আৰু এতিয়া ব্যাখ্যা আৰম্ভ হ'ব। সেইবাবে আমি সকলোৱে সেৱা জনাইছোঁ। সেৱা কৰাৰ সময়ত যে বৰ ভয় লাগিছিলে। কিজানিবা কিবা থাকি গৈছে, কিজানিবা ক'ৰবাত কিবা ভুল হৈছে। আপোনালোকৰো হয় নেকি বাৰু? আমাৰ চোতালত ইমান ডাঙৰ পবিত্ৰ কৰ্মভাগ প্ৰথমবাৰলৈ হৈছিলে। সেইকাৰণে সকলোৰে ভয় আছিল, কিজানি ক'ৰবাত কিবা খুঁত থাকি যায়। তথাপি সকলোৰে মংগল বিচাৰি আমাৰ সেৱাও সম্পূৰ্ণ হ'ল। বৰ্তমান পাঠ আৰু ব্যাখ্যা আৰম্ভ হ'ল, কিন্তু পাঠ আৰু ব্যাখ্যাৰ যি ভিডিঅ' সেয়া মই ভালকৈ কৰিব নোৱাৰিলোঁ। যদি আপোনালোকে চাব বিচাৰে তেন্তে মই অন্য এটা ভিডিঅ'ত আপোনালোকক দেখাব পাৰিম। থাপনা ভাগৰ পৰা আৰম্ভ কৰি ৰভাখনত ভৰি থকা সকলো ভকতকে দেখি মনটো যে পবিত্ৰ হৈ গ'ল। এনেকুৱা লাগিছিল যেন সকলো দুখ নাইকিয়া হৈ যাব আজিৰ পৰা। এদিন ইমান বতৰ বেয়া, তথাপি আজি বৰ ধুনীয়া বতৰ কৰিলে। আমাৰ সেইটোৱে ভয় হৈ আছিলে, কিজান বতৰ বেয়া হ'ব, কিন্তু ভগৱানেও যে আজি আমাক লগ দিলে। ভকতসকলক কেনেকৈ শুশ্ৰূষা কৰিব পাৰিলোঁ নাজানো, কিন্তু ক'ৰবাত যদি কিবা ভুল হৈ গ'ল ইয়াতেই যেন সকলোকে ক্ষমা বিচাৰিছোঁ। এতিয়া জলপানলৈ আহোঁ। এয়া পেহী, লগতে বা আৰু পেহী ল'ৰাটো। সকলোৱে ৰাতিপুৱা একো খোৱা নাছিলোঁ, সেইকাৰণে অলপ জলপানকে খাই ল'লোঁ। এতিয়া ব্যাখ্যালৈ উভতি আহোঁ। ইয়াতে বহি ব্যাখ্যা শুনি আছিলোঁ। ব্যাখ্যা ভাগ শুনি বৰ ভাল লাগিল, বুজিও পালোঁ অলপ অলপকৈ। ভগৱানে শক্তি দিয়ক, তেওঁৰ চৰণত যাতে এনেকৈ সদায় থাকিব পাৰোঁ। বৰ্তমান পাঠ আৰু ব্যাখ্যা শেষ হ'ল আৰু প্ৰসাদৰ বাবে যা যোগাৰ কৰিছে। ময়ো প্ৰসাদ ল'বলৈ ভাইটিহঁতৰ ওচৰতে ঢাৰি পাৰি ল'লোঁ। ভিডিঅ'টো হয়তো বৰ ভালকৈ বনাব পৰা নাই, কাৰণ ময়ো কামত ব্যস্ত হৈ আছিলোঁ। ভাইটিহঁতৰ পৰাই যি পাইছোঁ তাকে লৈ আপোনালোকৰ আগত ভিডিঅ'টো বনাইছোঁ। প্ৰসাদৰ পৰা আহি এতিয়া আকৌ নাটক পালোঁহি। আচলতে বৰ্তমান আছোঁ আমি জয়সাগৰ কলেজত, কিয়নো বা আৰু ভাইটিৰ কলেজ উইক চলি আছিল। সিহঁতৰ লগতে আমিও কলেজ উইক চাবলৈ আহিলোঁ। কলেজলৈ গৈ নিজেও সেই কলেজীয়া দিনকেইটালৈ উভতি গ'লোঁ। মই এখন কলেজৰ নাছিলোঁ, তথাপি সিহঁতৰ সেই হেঁপাহবোৰ দেখি, সেই উৎপাতবোৰ দেখি নিজকে হেৰুৱাই পেলালোঁ। কলেজৰ বিশেষ এটা সপ্তাহ, গোটেই বছৰটো সেই সপ্তাহটোৰ কাৰণে ৰখি থকা হয়। কিমান যে উৎপাত সোমাই আছে সেই সপ্তাহটোৰ মাজত। বাকী যি কি নহওক আৰু নকওঁ, ইয়াতে শেষ কৰোঁ। বাই বাই।